জুবিনৰ পত্নী গৰিমা গাৰ্গে মোক কিয় বিয়া কৰাইছিলা গ্ৰন্থমেলাৰ বাকৰিত জুবিনক পোনপটীয়াকৈ সুধিলে পত্নী গৰিমাই। জুবিন গাৰ্গে কিয় বিয়া পাতিলে? সংসাৰী মানুহটো নহয়, বিয়া কিয় পাতিলে? কালিও ক'ৰবাত কৈ থকা শুনিছো যে হাবিলৈ যাম, এমাহ থাকিম। মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম, তুমি তেতিয়া বেয়া নাপাবা। তাৰপিছতো কিয় বিয়া পাতিলে? মই সেইটোৱে প্ৰশ্ন আছে, সদায় সুধো, মই প্ৰায়ে সুধো, কাজিয়া লাগিলে সুধো। অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয়, মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয়, মই ডমেষ্টিক এনিমেল নহয়, মই হাবিৰ মানুহে হয় আচলতে। আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ। এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু? বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু, তেতিয়া কেতিয়াও? পৰিস্থিতি বেলেগ আছিলে অলপ। কিয় 95ৰ পৰা 2002লৈকে ইমান খৰখেদা হ'লনে? তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব, পাতো। বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো, গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে কিয় কিমান তাতেই কিয় প্ৰেম হৈ থাকিব ঠিক নাই, তাতেই কিয় ক'ত গৈ পামগৈ ঠিক নাই, ষ্টপ কৰি দিয়া ভাল। কেতিয়া জন্ম হ'ল, কেতিয়া বিয়া হ'ল, কেতিয়া মৰিম তাৰ কোনো ঠিক নাই আজি।